হেল্ল' গাইজ, নমস্কাৰ। আজি আপোনালোকক দেখাম মই কি লগাইছোঁ। এয়া চাওক, এয়া শাক হয়, জিলমিল শাক। এয়া মৰিচা, লগত আপোনাৰ ধনিয়া, আৰু এয়া চুকা টেঙা। মই লগাইছোঁ কাৰ্টুনত। এয়া অকণমান ডাঙৰ হৈছে আৰু এসপ্তাহ লাগিব ছিঙিব পাৰিব পৰা। ইয়াত আছে আপোনাৰ পালেং, নহৰু আৰু ধনিয়া। এয়া চাওক, আহক আৰু দেখাম। এয়া চাওক, এইটো হ'ল অমিতা গছ আৰু এইটো বিলাহী গছ, আৰু লগত আছে আপোনাৰ বাবৰি শাক। আৰু লগত এয়া চাওক, মই মৰিচা গুটি সিঁচিছোঁ, অলপ ওলাইছে। ধৰক আৰু দুসপ্তাহ লাগিব আপোনাক ছিঙিব পাৰি। এয়া হ'ল মিঠি গুটি। মই মিঠি গুটি লগাইছোঁ। এয়া চাওক কেনেকৈ ফুলি ওলাই আছে, মাটি চপৰা সৈতে উঠাই আনিছে, মানে ইমান তাৰ জোৰ। এয়া পালেং, মিঠা পালেং। এয়া চাওক পালেং হয়। আৰু এয়া চাওক, এইটো হ'ল আপোনাৰ মিঠি গুটি। এইটোও মিঠি গুটি, লগত আপোনাৰ এয়া পদুনা হয়, অকণকৈ ওলাইছে। ইয়াত আছে আপোনাৰ ফুলকবি আৰু বন্ধাকবি। মই লগাইছোঁ, চৰিয়া এটাত দিছোঁ। ইয়াৰ পৰা আকৌ চেঞ্জ কৰিম। লগত এইটো পালেং, লোকেল পালেং। লগত আপোনাৰ আছে পানীলাও। এয়া চাওক, পানীলাও উঠিছে ওপৰলৈ। লগত এইটো বিলাহী গছ, লগত আপোনাৰ এটা লেচেৰা গছ আছে, লগত লাই শাক। তিনিজোপা আছে আপোনাৰ পানীলাও। চাওক, লগত হ'ল এইটো অসমীয়া শাক, মাটি খুতুৰীয়া বুলি কয়। লগত আৰু দেখাম, আহক। সেইজোপা পৰা লাও গছ তিনিজোপা লগাইছোঁ আপোনাৰ। এয়া চাওক, মই ইয়াত লগাইছোঁ পালেং। টিং পাৰি লৈছোঁ, তাত মাটি দিছোঁ, দি গুটি সিঁচিছোঁ। এয়া চাওক, লগত আপোনাৰ আৰু দেখাম। লগত এয়া চাওক, এয়া পালেং চকীত লগাইছোঁ মই। চাওক, চকীটো ভাঙি গৈছিলে। তাৰপাছত মই কি কৰিলোঁ, এইটো আপোনাৰ চকীটোত অলপ মাটি দিলোঁ, মাটি দি পালেং গুটি সিঁচি দিলোঁ। তাৰ লগত আপোনাৰ ফুল গছ দুজোপাও লগাই দিছোঁ চকীত। চাওক, সেইটো চাওক। আৰু দেখাম আপোনাক ভোট জলকীয়া। চাওক, এই ভোট জলকীয়া লাগিছে মোৰ। এয়া চাওক, ভোট জলকীয়া এয়া লাগিছে। চাওক আপুনি, ভোট জলকীয়া হয়। মই বস্তাত লগাইছোঁ। আপুনি চাওক কিহত লগাইছোঁ। এইটো বস্তা হয়, চাউল অনা বস্তা। তাত মই তলত বান্ধি লৈ, চকী মোৰ মানে ঘৰৰ চকী বেয়া হৈ গৈছিল ভাঙি, সেই চকীতে উঠাই দিছোঁ। লগত এয়া চাওক, এই কণ বিলাহী লাগিছে, সৰু বিলাহী। এয়া চাওক, ইয়াত লগাইছোঁ মই। আৰু এয়া মোৰ জলকীয়া, বগা জলকীয়া লাগিছে। এইটো বগা জলকীয়া। আৰু দেখাম আপোনাক, আহক। এয়া জলকীয়া। এইটো এতিয়া জলকীয়াটো লাগিলেহে গম পাম কি জলকীয়া লাগিছে। অকণকৈ বগা জলকীয়া, দীঘল জলকীয়া। মই বস্তাত লগাইছোঁ। এয়া চাওক, কিহত লগাইছোঁ আপুনি চাওক। এয়া এইটো মাছৰ কাৰ্টুন। আপোনাৰ চাওক, কলপুলি এটাও আছে, লগত নিম গছ দুজোপা আছে, আৰু আপোনাৰ পালেং শাক
গুটি কেইটামান সিঁচি দিছিলোঁ। এয়া এনেকৈ য'তে ত'তে ইয়াত ধনিয়া গুটি সিঁচিছোঁ, এতিয়ালৈকে ওলোৱা নাই, এটা দুটা ওলাইছে। আৰু এয়া চাওক, ইয়াত মই ধনিয়া গুটি সিঁচিছোঁ, 3 দিনমান হৈছে, হোৱা নাই, ওলাব আৰু। এইটো মোৰ এই ফেনৰ যিটো বাতি থাকে, সেই বাতিটো ফেনটো বেয়া হৈ গ'ল, সেইকাৰণে বাতিটো মই ইউজ কৰিছোঁ এনেকৈ। চাওক, এয়া তুলসী গছ হয়, যে আমি ৰাতিপুৱা শুই উঠি পানী দি ঈশ্বৰক বিচাৰোঁ। আজিলৈ ইমানটোৱে। মোৰ ভিডিঅ'টো চাই থাকিব, ধন্যবাদ। লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ।